Hello guys, welcome back to my YouTube channel. আৰু আজি এটা ভিডিওটো হ'ব এটা মেজিক ভিডিও আৰু আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু আমাৰ ইয়াত যাদু সম্ৰাট বিক্ৰমৰ এটা মেজিক শ্ব' আছিলে তাকে ভিডিও কৰি থোৱা আছিলে কিন্তু ভিডিওটো দিয়া অলপ দেৰি হ'ল তাৰ বাবে আপোনালোকে বেয়া নাপাব আৰু তাৰ লগতে মোৰো এটা সৰুকৈ যাদু কৰিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিছো কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি যাদুটো আপোনালোকে শিকিবলৈ ইচ্ছা কৰে ভিডিওটো সম্পূৰ্ণ শেষত কেনেকৈ কৰে তাক ক'বলৈ আপোনালোকক চেষ্টা কৰিম সো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব যদি ভিডিওটো ভাল পায় আপোনালোকে কি কৰিব লাগিব নকলো হ'ব চাগে সো আহক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু এবাৰ মোৰ যাদুটো আৰম্ভ কৰিব বিচাৰিছো মোৰ যাদুটো আৰম্ভ কৰিম এটা ডেছলা কাঠি এইটো দেখিছে সাধাৰণ এটা ডেছলা কাঠি আৰু মোৰ হাত দেখিছে সম্পূৰ্ণ খালি এখন হাতটো দেখিছে সম্পূৰ্ণ খালি আৰু এবাৰ আপোনালোকক দেখাম যাদুটো কেনে আৰু এইটো এটা আঙঠি পিন্ধা আছে তাৰ বাবে আপোনালোকে সন্দেহ কৰিব পাৰে আঙঠিটো হলকাইছো আপোনালোকৰ হাতখন ভালকৈ দেখাই দিছো আপোনালোকে দেখিছে হাত সম্পূৰ্ণ খালি আৰু এবাৰ আপোনালোকে এইটো দেখিছে ডেছলা কাঠি হাতত একো নাই আপোনালোকে দেখিছে আপোনালোকে এয়া চাওক আৰু এইটো হল সাধাৰণ কাঠিৰে আপোনালোকৰ ওচৰৰ পৰা দেখাই দিছো আৰু এয়া আপোনালোকে চাওক কেনেকৈ যাদু বলত আঙঠিটো জল ডেছলা কাঠিটো জ্বলাবলৈ সক্ষম এয়া আপোনালোকে দেখিছে কি সুন্দৰকৈ জ্বলি উঠিছে আৰু
তোমাৰ নামটো মাতটো মোৰ হৈ গৈছে ময়ূখ আহিছে এটা ডাঙৰ হাত চাপৰি দিব লাগে ময়ূখ ক'লে তেতিয়া চাগে ময়ূখৰ অলপ ভাল লাগিব হয়নে ময়ূখ ভয় লাগি আছে নেকি ভয় লাগিছে অলপ ভয় লাগিছে সেইকাৰণে উঠি অহা নাছিলে পানী আছে অলপ পানী খাই লোৱা তোমাৰ ভয়টো একেবাৰে নোহোৱা হৈ যাব ভালকে পানী খাই লোৱা তোমাৰ দেই আৰু অলপ খাই লোৱা আৰু অলপ খাই লোৱা আৰু অলপমান খাই লোৱা বঢ়িয়া বঢ়িয়া তোমাৰ ভয় একেবাৰে নোহোৱা হৈ যাব দেই এতিয়া অলপ ভয়টো কমিছেনে বঢ়িয়া কথা আজি ময়ূখক এটা বিশেষ বস্তু খুৱাম আমি সকলোৱে ভাবি আছো যিসকলে অহা নাই এইবাৰ প্ৰস্তাৱ কাৰণ ময়ূখক এটা বিশেষ বস্তু খুৱাম বুলি ভাবিছোঁ আৰু এই বিশেষ বস্তুটো হৈছে এটা আপেল এতিয়া আপোনালোকে ভাবিছে কিনো বিশেষ সদায় খাওঁ আপেল কিন্তু এইটো সাধাৰণ আপেল নহয় এইটো হৈছে মংগল গ্ৰহৰ আপেল ইয়াতে যাদুৰ শক্তি লুকাই থাকে প্ৰথমতে মই আপেলটো দেখুৱাই ল'ব বিচাৰিছোঁ এইটো হৈছে সেই মংগল গ্ৰহৰ আপেল এইটো হৈছে সেই মংগল গ্ৰহৰ আপেল আৰু এই মংগল গ্ৰহৰ আপেলটো আজি ময়ূখক খুৱাম আৰু তাৰপিছত কি যাদুৰ শক্তি আহি যায় উলিয়ে যায় নে নোহোৱাই নহয় চাম বাৰু খোৱা আৰামত খোৱা মই খুৱাই দিছোঁ আৰামত খোৱা চেলেকি হৈ আছে অসুবিধা হৈছে খাবলৈ অসুবিধা হৈছে ন মই গম পাইছোঁ প্ৰথম মংগল গ্ৰহৰ আপেল খাবলৈ বৰ অসুবিধা হয় মই সেইকাৰণে খালী টেমা লৈ আহিছোঁ সম্পূৰ্ণৰূপে খালী এইটো সম্পূৰ্ণ হাত ভৰাই চোৱাচোন কিবা আছে নেকি কিবা আছে নাই সম্পূৰ্ণৰূপে খালী এতিয়া দুখন হাতেৰে টেমাটো ভালকৈ ধৰি লওক বঢ়িয়া আৰু এই মংগল গ্ৰহৰ আপেলটো মই ইয়াতে থৈ দিব বিচাৰিছোঁ আৰু ঢাকনি এখন আছে এই ঢাকনিখনেৰে মই এই টেমাটো বন্ধ কৰি দিব বিচাৰিছোঁ জোৰকৈ বন্ধ কৰিম জোৰকৈ ধৰিবা বঢ়িয়া এতিয়া এই টেমাটোৰ ভিতৰত মংগল গ্ৰহৰ আপেলটো পৃথিৱীৰ আপেল হৈ যাব কিন্তু যাদুৰ শক্তি একেই থাকিব আৰু কোনোবাই খাব বিচাৰিছে নেকি হাত দাঙিলে হ'ল কোনোবাই খাব বিচাৰিছে নেকি হাত দাঙিলে হ'ল কোনে খাব বিচাৰিছে সেই হাত দাঙিছোঁ এটা কাম কৰোঁ মই কটাৰীখন লৈ আহোঁ আপোনালোকে ময়ূখ আৰু এই টেমাটোৰ পিনে নজৰ ৰাখিলে হ'ল মই কটাৰীখন লৈ আহিছোঁ কটাৰীখন আছে নেকি নাই কটাৰী আনিব পাহৰিছে কোনো কথা নাই এইবাৰ গোটেই গুটি আপেলটোৱে ময়ূখক দি দিওঁ হয়নে অলপ ভাৰী লাগিছেনে ভাৰী বঢ়িয়া এতিয়া খুলি চাওঁ তেনেহ'লে আৰে মোতকেও ডাঙৰ যাদুকৰ ওলালচোন সেইকাৰণে উঠি অহা নাছিল এতিয়া মইহে ভয় খাব লাগেচোন নিমিষতে নোহোৱা কৰি দিলে এইটো গোটা গুটি পেটৰ ভিতৰত ভৰাই থৈ দিছে চুইচত হয়নে হয় নেকি এইটো সেইখন হাতেৰে চোৱা এইটো হয়নে এইটো আৰু কি বস্তু হয়নে নহয় হয় এয়া গোটা গুটি ভৰাই থৈ দিছে আপোনালোকৰ চাগে বিশ্বাস হোৱা নাই মই এনেকুৱা পৰিস্থিতিৰ বাবে সদায় লগত লৈ আহোঁ এনেকুৱা এটা টেমা লৈ আহোঁ সম্পূৰ্ণৰূপে খালী আছে বৰ্তমান টেমাটো পুনৰবাৰ দেখুৱাই লৈছোঁ একেবাৰে আৰপাৰ দেখা পাইছে চাগে হাত ভৰাই চোৱাচোন কিবা আছে নেকি একো নাই সম্পূৰ্ণৰূপে খালী এই টেমাটো একেবাৰে খালী এইবাৰ মই এটা জোৰদাৰ কাম এটা কৰিব লাগিব ইয়াতে জোৰকে ফু কৰি দিব লাগিব ফু কৰিব দিয়া নাছিল ছোৱালী ল'ৰা নেকি তেতিয়াহ'লে জোৰকে ফু কৰা গোটা গুটি আপেলটো উলিয়াই ললো ইয়াৰ পৰা আৰু কিবা লৈছা নেকি নাই লোৱা বেচাৰা পানী খাইছিলে পাহৰি থাকিলে আপেলৰ পিছত এইবাৰ পানীখিনি উলিয়াই লোৱাৰ ব্যৱস্থা এটা কৰা যাওক একেবাৰে সাধাৰণ বস্তু আছে এটা প্লাষ্টিকৰ ফুপি মই পানী ঢালি দেখুৱাই ল'ম বাৰু একেবাৰে সাধাৰণ ফুপি কিন্তু তাৰ আগতে ময়ো অলপ আগলৈ আহি যোৱা বঢ়িয়া এই হাতেৰে চকুটো বন্ধ কৰা চকুটো বন্ধ কৰি দিলে হ'ল আৰু এইখন হাত একেবাৰে ঢিলা কৰি দিয়া পুৰা ঢিলা কৰি দিয়া বঢ়িয়া যি হৈ যাওক তুমি চকু নেমেলিবা খালি দেই একেবাৰে চকু নেমেলিবা যি হৈ যায় হ'ব দিয়া চকু নেমেলিবা খালি এতিয়া মই আপোনালোকক সেই খালী কুপিটোত পানী ঢালি দেখুৱাই আছোঁ আৰু আমাৰ সকলোৰে মনত আছে আহিয়ে এগিলাচ পানী খাই লৈছিলে ময়ূখে ঘৰটো কিমান খাইছে নাজানো গোটেইখিনি উলিয়াই লোৱাৰ ব্যৱস্থা এটা কৰা যাওক
এতিয়া লাহেকে হাতখন গুচাই দিব পৰা বঢ়িয়া বঢ়িয়া এতিয়া পিছলৈ আহি যোৱা বঢ়িয়াকে বঢ়িয়া কিবা দেখা পালা নেকি নাই দেখা ভালে হৈছে নহ'লে ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিব কালিৰ পৰা যিটোহে ঘটনা ঘটিছে বেচেৰাৰ লগৰ কি ওলাব কওকচোন বাৰু ৰাইজলে এই গোটেই ৰাইজোপাৰ আগত যিটো কাম কৰিলে বেচেৰাটো এই মাত্ৰ কোনো নকলে হ'ল ফুল চাৰ্ভিচিং কৰি দিছো দেই আহা একদম ভালকে নামি যাবা খালি লাহে লাহে নামি যাবা কোনোবা এজনে অলপ ধৰি দিয়ে হ'ল আৰু যাদুটো কৰিবলৈ হ'লে আপোনালোকে দেখিছে এইটো DSLR কাঠিটো এফাল মই এয়া যাদুটো কৰিবলৈ লৈছোঁ আৰু কাঠিটো এনেকৈ ঘঁহনি খোৱাৰ ফলত জ্বলে চ' যাদুটো মেইন যাদুটো আছে ইয়াত আৰু এই যাদুটো নিব লাগিব আপোনাৰ হাতলৈ আৰু তাক কৰিবলৈ আপোনালোকে প্ৰথমে ইয়াক দেখিছে হাতখন খালী আৰু ইয়াক কৰিবলৈ মই এইডোখৰ দেখিছে ইয়াৰ এডোখৰ মই ফালি ল'লোঁ যাদু কৰিবলৈ আৰু এইটো এটা দেখিছে নৰ্মেল টেপ আপোনালোক ঘৰত ব্যৱহাৰ কৰা বগা টেপ বহীত আমি ভাড়াতে লগাওঁ আৰু এই টেপডোখৰ সৰুকৈ এপিচ কাটি আপোনাৰ আঙুলি চাইজত ধুনীয়াকৈ এইডোখৰ দেখিছে এইটো আঙুলি নখত লগাব লাগিব আৰু এই এনেকৈ কৰি আপোনাৰ হাতত লগাই ল'ব আৰু এই মোৰ হাতত লগাই হৈ গ'ল এতিয়া যাদুটো দেখাবলৈ আপোনালোকক মই যিমানটো জানো এটা হাতৰ খেল চ' আপোনালোকক ইয়াত দেখাইছোঁ মোৰ হাত খালী কিন্তু মোৰ অৰিজিনেল যাদুটো আছে ইয়াত আৰু এতিয়া আপোনালোকক কেনেকৈ কৰে তাক দেখাব বিচাৰিছোঁ এইটো এনেকৈ ল'ব আপোনালোকে এনেকুৱা লাগিব এনেকৈ আঙুলিটো অলপ ঘূৰাব আৰু ঘূৰাই পিনে এই আঙুলিটো ঢাক খাই থাকিব যিহেতু ইয়াত আৰু আপোনালোকে যাদুটো দেখাওঁতে এনেকুৱা লাগিব হাতখনৰ পৰা যেন কাঠিটো ওলাই আহিলেও কাঠিটো জ্বলি গৈছে চ' তাৰ বাবে আপোনালোকে কৰিবলৈ এয়া আপোনালোকক দেখাইছোঁ হাতখন খালী আৰু যাদুটো অৰিজিনেল আছে ইয়াত আৰু আপোনালোকে কৰিবলৈ এনেকৈ কৰি মন্ত্ৰ মৰা অলপ এক্টিং কৰিব আৰু এয়া দেখিছে কাঠিটো কেনেকৈ জ্বলি গৈছে এয়া মন্ত্ৰৰ বলত কাঠি জ্বলি গৈছে এতিয়া আপোনালোকে বুজি পাইছে চাগে আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো সঁচাকৈ ভাল পালে এটা লাইক আৰু সুন্দৰ এটা কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই